নমস্কাৰ বন্ধুসকল, এটি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কিহৰ কাৰণে কেক কাটিছোঁ আপোনালোকে জানেনে? আজি মোৰ বাৰ্থডে নহয়, আজি মোৰ ফেচবুকত 1K ফলোৱাৰ্ছ হৈ গ'ল। আমাৰ ঘৰলৈ আহিছে দিমলি বা এম শইকীয়া ৰাণী বা আৰু লগতে আমাৰ মৰমৰ জেঠা আৰু মুৰি বা, আৰু আমি বহুত ধুনীয়াকৈ চেলিব্ৰেট কৰিলোঁ মোৰ 1K কেকটো, আৰু বহুত টেষ্টি আছিলে। আৰু মই নিজে কাটি পেলাই নিজে খাই দিলোঁ। কিহৰ কাৰণে মই তোৰ হাতত বেলেঞ্চ কৰিব পৰা নাছিলোঁ, সেইটো কাৰণে মই নিজে উঠাই পেলাই নিজে খাই দিলোঁ। আৰু বহুত ভাল লাগিলে খাই পেলাই, আৰু বহুত ভাল আছিলে কেকটো। এতিয়া আপোনালোকে চাব পাৰিছে, সেইফালে মই কেকটো নিজে খাই দিলোঁ কাৰণে চবেই মোৰ ওপৰত হাঁহিছে। আৰু এইফালে আকৌ মই ক্ৰীম কেইটাও খাইছোঁ, কাৰণ ক্ৰীমটো বহুত টেষ্টি আছিলে। আৰু কেকটো কোনটো ফ্লেভাৰ আছিলে জানেনে? চকলেট ফ্লেভাৰ আছিলে আৰু বহুত টেষ্টি আছিলে। এইবাৰ মই আকৌ কেক কাটিম 10K ফলোৱাৰ্ছ হ'লে। এনেকৈ আপোনালোকে মোৰ মৰম আৰু আশীৰ্বাদ কৰি যাব। হৰি 10K ফলোৱাৰ্ছ হ'লে কেক খাবলৈ পাম।